আছাম ষ্টাডি চেনেলটোলৈ সকলোকে নমস্কাৰ জনাইছোঁ আৰু লৈ আহিছোঁ মই PhD এন্ট্ৰেন্সৰ বাবে 6টা প্ৰশ্ন উত্তৰ। প্ৰথমটি প্ৰশ্ন আছে, সৰ্বমুঠ 6টা খণ্ডৰ বেজবৰুৱা ৰচনাৱলীৰ সম্পাদক কোন আছিল? উত্তৰ হ'ব নগেন শইকীয়া। 2 নম্বৰ, কৰবী ডেকা হাজৰিকাৰ গৱেষণা গ্ৰন্থখনৰ নাম কি? উত্তৰ হ'ব মাধৱদেৱ, হিজ লাইফ, আৰ্ট এণ্ড থটছ। 3 নম্বৰ, ACARRIৰ সম্পূৰ্ণ নাম কি? ইয়াৰ সম্পূৰ্ণ নাম হৈছে চাউথ ইষ্ট এছিয়া ৰামায়ণ ৰিচাৰ্চ ইনষ্টিটিউট। 4 নম্বৰ, আহোমসকলৰ দ্বাৰা প্ৰথমে বুৰঞ্জীৰ নকলৰ বাবে ব্যৱহৃত হোৱা লিপিবিধৰ নাম কি? উত্তৰ হ'ব গড়গড়ীয়া লিপি। 5 নম্বৰ, ইন্দিৰা গোস্বামীয়ে কোনখন গৱেষণা গ্ৰন্থৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল? উত্তৰ হ'ব এ কম্পেৰেটিভ ষ্টাডি অন ৰামায়ণ অফ মাধৱ কন্দলী এণ্ড তুলসীদাস। আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰিছিলে 1973 চনত। 6 নম্বৰ, অসমৰ বাতৰি কাকত আলোচনীৰ 150 বছৰীয়া ইতিহাসৰ সম্পাদনা কোনে কৰিছিল? উত্তৰ হ'ব চন্দ্ৰপ্ৰসাদ শইকীয়া। গতিকে এই 6টা প্ৰশ্ন উত্তৰ দিলোঁ। খুব সম্ভাৱ্য প্ৰশ্ন উত্তৰ। কেনে পালে জনাব। যদিহে ভাল পালে তেতিয়াহ'লে ভিডিঅ'টি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটিলৈ নতুনকৈ আহিছে তেওঁলোকক অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিয়ে। ধন্যবাদ।